চাওক টেষ্টি টেষ্টি লেচু মিঠা মিঠা এয়া আমি ওলালো। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকে ভালে আছে। আশা ৰাখিছোঁ আটাই সুখত আৰু সুস্থ আছে। তেনেহ'লে দেৰি নকৰি ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। গছ-গছনিবিলাক দেখি ইমান যে ভাল লাগিলে, কেমেৰাটো অন কৰি দিলোঁ। চাওক না, বৰ্তমানৰ সময়টো ইমান ধুনীয়া, চাৰিওপিনে অকল সেউজীয়াই সেউজীয়া। বন্ধু-বান্ধৱীসকল, আপোনালোকক আজি মোৰ বিদ্যালয়খন দেখাব ওলাইছোঁ। ৰাস্তাদি গৈ আছোঁ যেতিয়া দেখাই দিওঁ। মই এইখন বিদ্যালয়তে পঢ়িছিলোঁ, শংকৰদেৱ শিশু বিদ্যা নিকেতন আগিয়া। এয়া চাওক, এইখন স্কুলৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে। এয়া আমি মেইন ৰোডত উঠিছোঁ। আজিৰ পৰিৱেশটো চাওকচোন, কি ধুনীয়া, একদম সেউজীয়া সেউজীয়া চাৰিওপিনে। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ কোনোবাই যদি গোৱালপাৰালৈ আহি পোৱা নাই, এবাৰ আহি চাবচোন, ইমান ধুনীয়া ঠাই। এতিয়া আমি আহি শ'লমাৰি পামেই আৰু। ইয়াতে জাম লাগিছে দেখোন। পিনে চাওক, ড্ৰেগন ফ্ৰুইটৰ খেতি কৰিছে। মোৰ এই গাড়ীবিলাক বহুত ভাল লাগে। চাওকচোন, এনেকুৱা একদম এইখন এটি ৰাস্তাৰ চব কাম কৰিব পাৰে। আমি এইপিনেদি যাম, এইটো ৰাস্তা দি, আৰু এইপিনে বঙাইগাঁও, ধুবুৰী, কোচবিহাৰ এইপিনে যাব পাৰে। আৰু বাছবিলাকেই তাতে ৰখি থাকে। চাওক, মই দেখাই দিছোঁ, এইপিনে বাছবিলাক ৰখি থাকে। ইয়াতে ধুবুৰী বাছ, বঙাইগাঁও বাছ উঠি পেলাই যাব পাৰিব। আৰু আমি গৈ আছোঁ গোৱালপাৰা। আমি এইটো ৰাস্তা দি গৈ আছোঁ। এয়া চাওক, গোৱালপাৰা। আমি এতিয়া পাম শ'লমাৰি মাৰ মন্দিৰটো। গোৱালপাৰাৰ ৰাস্তাটো আমাৰ বহুত ধুনীয়া। ৰাতি আহিবৰ কাৰণে অলপ ভয়েই। এয়া চাইনবোৰ্ড লগাই থৈ দিছে, হাতী, বনৰীয়া হাতী অহা যোৱা ৰাস্তা। ইয়াক চাওক, এয়া চাইনবোৰ্ড লগাই থৈ দিছে।
হৈছে সাৰ্কিট হাউচটো আৰু এটা সাৰ্কিট হাউচ আছে গোৱালপাৰাত আৰু এইটো হৈছে পিনে নদীৰ পাৰৰ পিনে এয়া সাৰ্কিট হাউচটো অলপ দেখা পায় এয়া লিখি থৈ দিছে গোৱালপাৰা ল কলেজ ইমান জাম এইখন আমাৰ চিভিল হস্পিটাল গোৱালপাৰা এয়া দামোদৰ দেৱ আশ্ৰম ভালুকদেৱী ইয়াতে নামঘৰত আহি থাকো আহি গোৱালপাৰা সাপ্তাহিক বজাৰ ইয়াতে হয় দেখাই দিছোঁ এয়া ইয়াতে সাপ্তাহিক বজাৰ হয় আমাৰ দেউতাই বজাৰ কৰিব আহে ইয়াতে বজাৰ কৰিব আহে ন দেউতাই SP অফিস আৰক্ষী অধীক্ষকৰ কাৰ্যালয় এতিয়া বাপুজী নগৰ পাই গলো আমি এবাৰ ৰাইট টাৰ্ণ লৈ লম আমি এতিয়া ঘৰ পামেই আৰু বেছি টাইম নাই যেতিয়া মোৰ মাৰ ঘৰৰ পৰা আহো তেতিয়া অলপমান মনটো বেয়া লাগি থাকে কালি ৰাতি গলো ন ভণ্টিক থবলৈ বৰষুণ ইমান আছিলে ঘৰত ইয়াতে নাহিলেও ৰাতি থাকি গলো এতিয়া আহিলো আমি ঘৰ পাই গলো নামিমেই আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব